ৰাস বুলিলে আমাৰ মন উৎফুল্লিত হৈ পৰে। আমি মাজুলীবাসী, ৰাসৰ বাবে চলিছে মহা আয়োজন। আমাৰ দক্ষিণ মাজুলীৰ নৱজ্যোতি কৃষ্টি সংঘতো চলিছে ৰাসৰ মহা আয়োজন। আহকচোন জানো ৰাসৰ আখৰা কেনেকৈ চলিছে আৰু কেনেকৈ আয়োজন কৰিছে ৰাস মহোৎসৱৰ। এতিয়া আহিছোঁ আমি নৱজ্যোতি কৃষ্টি সংঘৰে এগৰাকী উদীয়মান শিল্পী দীপ্তি ভেৰুৱা বাইদেউৰ ওচৰলৈ। আহক আমি বাইদেউৰ পৰা জানো ৰাসৰ আয়োজন কেনেকুৱা চলিছে। বাইদেউ কওকচোন ৰাসৰ আয়োজন কেনেকুৱা চলিছে? হয়, নিশ্চয়। নমস্কাৰ। প্ৰায় ইংৰাজী 1977 চনৰ পৰা আমাৰ নৱজ্যোতি কৃষ্টি সংঘৰ তলতে আমি একাধিক্ৰমে ৰাস মহোৎসৱ চলাই আহিছোঁ। কিন্তু দুৰ্ভাগ্যজনক বশতভাৱে আমি যোৱা দুবছৰ ৰাস মহোৎসৱ পাতিব নোৱাৰিলোঁ ক'ভিড প্ৰট'কলৰ কাৰণে। আজি আমি এইবছৰ পুনৰ উদ্যমে আমি এই মহোৎসৱ পাতিবলৈ প্ৰস্তুতি চলাইছোঁ। প্ৰায় 30-20 দিনমানৰ পৰাই আমাৰ আখৰা আৰম্ভ হৈছে। আহি আমি আজি শেষৰ দিনত উপনীত হৈছোঁ। আৰু এই ৰাস উৎসৱ শ্ৰী শ্ৰী কৃষ্ণৰ সপ্ৰাম ভক্তি মহিমা প্ৰচাৰ হেতু আমি আয়োজন কৰোঁ আৰু উপভোগ কৰোঁ। এতিয়া এই মহোৎসৱত এইবাৰ আমাৰ থলুৱা শিল্পীসকল, নপুৰণি শিল্পীসকল, লগতে আমন্ত্ৰিত অতিথি শিল্পীসকলো আছে। আৰু আমি এই মহোৎসৱ দুদিনীয়াকৈ উদযাপন কৰিম বুলি ভাবিছোঁ। দিন লেখে আঘোণৰ 2 আৰু 3 তাৰিখ। গতিকে এই মহোৎসৱৰ উপভোগ কৰিবৰ কাৰণে মই ৰাইজক সাদৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। সকলোলৈ আমাৰ নৱজ্যোতি কৃষ্টি সংঘৰ তৰফৰ পৰা ৰাস চাবলৈ নিমন্ত্ৰণ জনালোঁ। সকলো আহি যেন আমাক সহায় সহযোগ কৰি আমাক আগুৱাই যোৱাত সহায় কৰে। ধন্যবাদ।